area, fast food area. Good morning guys. নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ' লৈ। আজি ভিডিঅ'টো ঘৰৰ পৰা আৰম্ভ কৰিছোঁ। ৰাতিপুৱা হ'ল, এতিয়া উঠিলোঁ, মুখ চুখ ধুই গা চা ধুই এতিয়া ফ্ৰেছ হৈ গ'লোঁ। এতিয়া যাবলৈ ওলাইছোঁ অলপ বাহিৰলৈ। চাই থাকিব ভিডিঅ'টো শেষলৈকে। এতিয়া আৰম্ভ কৰোঁ, থাকক আপোনালোক মোৰ লগত। Hey guys, মই ওলাই ৰেডি এতিয়া যাবলৈ ওলাইছোঁ। চাই থাকিব ভিডিঅ'টো শেষলৈকে। ধুনীয়াকৈ ওলালোঁ। এতিয়া ৰ'দটো দিলে, ৰাতিপুৱা বহুত ৰ'দ দিলে, পূৰা ৰ'দটো দিছে। এয়া মোৰ বাইক ৰেডি, এতিয়া যাম। এতিয়া মই যাম বত্তাৰী। চাই থাকিব। এয়া গৈ আছোঁ বাইক চলাই ধুনীয়াকৈ। এয়া বাংফালেৰে যায় 1 নম্বৰ জীয়াপুৰ, মই যাম চিধাকৈ বত্তাৰী ফালেৰে, বত্তাৰী হৈ কণ্ডাল পৰা যাম। এনে গৈ আছোঁ। এই ল'ৰা ছোৱালীবিলাক স্কুললৈ গৈ আছে, টাইম হৈছে স্কুল যোৱা। এয়া মথাউৰি উঠিলোঁ ওপৰত, গৈ আছোঁ ধুনীয়াকৈ মথাউৰিৰে। এইফালে পথাৰ, এইফালে চৰৰ ফালে যাব পাৰে। ধুনীয়াকৈ গছজোপা ফুলি আছে, চাওক কৃষ্ণচূড়া। আপোনালোকৰ ফালে কি বুলি কয় গছজোপাক জনাবচোন। আমাৰ ফালে কৃষ্ণচূড়া বুলি কয়। গৈ আছোঁ ধুনীয়াকৈ অকলে। ভাল লাগিছে, ৰাতিপুৱাই পুৱা বঢ়িয়া লাগিছে। একদম ফ্ৰী ৰাস্তা, ধুনীয়া। এটা হাইৱে নহয়, এইটো ভিতৰৰ ৰাস্তা, সেইকাৰণে হেলমেট চেলমেট পিন্ধা নাই বাৰু অলপ জেগাৰ কাৰণে। এইটো চাওক, এইটো মথাউৰি হয়, ধুনীয়াকৈ বনাই দিছে। আজিকালি মথাউৰিটো ধুনীয়াকৈ বনাই দিছে, আগতে এনেকুৱা নাছিলে। এতিয়া মই সৌ গাঁওখনলৈ যাই আছোঁ। এতিয়া এনেকৈ ঘূৰি যাব লাগিব আগেদি। এয়া পাম আৰু এয়া বাংফালেৰে 1 নম্বৰ জীয়াপুৰ হৈ আহিব পাৰি। তেতিয়া যে দেখুৱালোঁ আপোনালোকক। এইফালে ৰাইট চাইডে যাম মই কণ্ডাল পৰা। ধুনীয়া ছায়া জেগা এইখিনি, গছৰ তল। এইখিনি যিমান দূৰ যাব আপুনি গছৰ তলে পাই থাকিব। চাওক না, কি ধুনীয়া পৰিৱেশৰ মাজত আছোঁ। আহিলোঁ মই ইয়াত, যি কামত আহিছিলোঁ কামবিলাক হ'ল। এতিয়া ঘৰলৈ যাব ওলাইছোঁ। চাওক, ধুনীয়া এখন গাঁও আছে ভিতৰত, কণ্ডলপাৰা বুলি কয়। চাওক কি ধুনীয়া পৰিৱেশ। এয়া ৰাস্তাৰ দুইফালে পথাৰ, এইফালে পথাৰ, এইফালে পথাৰ। এইফালে এতিয়া মই যাম এনেকৈ ঘৰত, এনেকৈ যাই এনেকৈ যাম, এনেকৈ মথাউৰিটো। ধুনীয়া ঠাণ্ডা বতাহ আহিছে, তাৰ কাৰণে অলপ ৰৈ লৈছোঁ ইয়াত। যাব মন নাযায় ইয়াৰ পৰা, তাৰমানে ধুনীয়া ঠাই, ঠাণ্ডা। এতিয়া ঘৰৰ পৰা খাই লৈ ওলালোঁ। ৰাতিপুৱা একো খাই যোৱা নাছিলোঁ, তাৰ পৰা আহি পেলাই এতিয়া খাই লৈ ওলালোঁ। এতিয়া দোকানলৈ যাম, চাই থাকিব শেষলৈকে। আৰু এতিয়া মই কিবা এটা পাৰ্চেল অৰ্ডাৰ দিছিলোঁ, পাৰ্চেলটো আহি পাইছে। যাওঁতে মিছৰ অফিচত সোমাই যাম, অলপ আগতে দেখাই আছোঁ আপোনালোকক। এয়া মিছৰ অফিচ আহি পালোঁ। পাৰ্চেলটো ল'ম এতিয়া। ইয়াতো থৈ দিছে মোৰ পাৰ্চেল। ইয়াত ব্যৱহাৰ বেয়া, মোৰ পাৰ্চেল মাটিত পেলাই থৈ দিছে একদম। এয়া মিছৰ মালিক এই দুজন। এয়া অফিচত আহি আছোঁ ডাইৰেক্ট, ডেলিভাৰী বয় নিব দিয়া নাই, ইয়াতে ৰাখি থ'ব দিছিলোঁ। গতিকে আহিলোঁ ইয়াত। আমাৰ 6 গাঁৱৰ পৰা মিৰ্জালৈকে ইয়াতে আহে পাৰ্চেলবিলাক, তেজপুৰত। পূৰা CC কেমেৰা লগাই থৈ দিছে একদম। এতিয়া দোকানত আছোঁ ধুনীয়াকৈ অকলে বহি আছোঁ। এতিয়া ভাত খাবলৈ যাম আৰু দুপৰীয়া হ'ল, মোটামুটি এতিয়া 3টা বাজিয়ে গ'ল। গতিকে এতিয়া ভাত খাব যাওঁ। তালা মাৰিলোঁ চাটাৰত,
লক কৰি দিলোঁ। এয়া বিজয়নগৰ, এয়া ভাত খাবলৈ যাম। মোৰ দোকানৰ ওচৰতে হয় হোটেলখন। এই ৰাস্তাটো পাৰ হ'লে হ'ল সৌকাষে সেইখন কলিতা হাৰ্ডৱেৰো আছে, কলিতা হোটেলো আছে। এয়া আহিলোঁ কলিতা হোটেলত, বৰ্তমান বহি আছোঁ, ভাত খাম এতিয়া। এতিয়া ভাত দিলে ধুনীয়াকৈ, ধুনীয়াকৈ সাজি দিছে। এয়া চাটনি, এয়া ভেন্দি ভাজি, এয়া মাছ ফ্ৰাই, এয়া খাৰ বনাইছে, এয়া নেমু টেঙা, এয়া পাপৰ আৰু এয়া মচুৰৰ দাইল। এয়া মাহৰ দালি আহি পালে আৰু টেঙাৰ আঞ্জা আহি পালে, মাছেদি টেঙা বনাইছে। ধুনীয়াকৈ খালোঁ এসাঁজ, ভাল লাগিল খাই, ভাল হৈছে বাৰু, টেষ্ট হৈছে। খাই ভালেই লাগিল বাৰু। ৰৌ মাছেৰে টেঙাৰ আঞ্জা বনাইছে, লোকেল মাছেৰে। মই কিন্তু ফ্ৰাই মাছে খালোঁ, আঞ্জাৰ মাছ খোৱা নাই বাৰু। ধুনীয়াকৈ ভাত চাত খাই আহিলোঁ। এতিয়া ভাত খাই দোকান খুলিলোঁ। এতিয়া তামোল এখন খাম বাৰু, অলপ আছিলে তামোল খালোঁ আৰু অলপ আনিব যাওঁ। তামোল মেইন। এয়া তামোল ল'লোঁ, এই খুৰাৰ দোকানত তামোল ল'লোঁ। তামোল খাম, তামোল মেইন অসমীয়া। দোকান বন্ধ কৰি এতিয়া বিদ্যাৰ ফালে অলপ ফুৰিব যাই আছোঁ। দোকান বন্ধ কৰি আহিলে বিৰাট গৰম, সেইকাৰণে সোনকালে বন্ধ কৰিলোঁ। এতিয়া যাই আছোঁ বিদ্যাৰ ফালে, চাই থাকিব একেলগে। এয়া মিৰ্জাৰ অৱস্থিত গেছ প্লাণ্ট পালোঁ, যাই আছোঁ। এইটো গেছ প্লাণ্টৰ গেট হয়, গেছ প্লাণ্ট আছে ইয়াত। গৈ আছোঁ। এইটো ছেকেণ্ড হেণ্ড কাৰৰ ডিলাৰ হয়। এতিয়া ৰাস্তা পাৰ হোৱাৰ কাৰণে ৰখি আছোঁ। বহুত গাড়ী আজিকালি, ৰাস্তা পাৰ হওঁ বুলি হ'বই নোৱাৰি, ইমান গাড়ী। এই এইফাল ভিতৰেদি গৈ আছোঁ মিৰ্জাৰ চকলৈকে। আমি হাইৱেদি যোৱা নাই। এইখন মিৰ্জাৰ ছোৱালী স্কুলৰ গেট হ'ল এইটো, মিৰ্জাৰ ছোৱালী স্কুল। ইমান গাড়ীৰ ভিৰ চাওক না, একদম জাম। এইটো আগত দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ এইটো হ'ল গেট, ডিকে কলেজ, মিৰ্জাৰ অৱস্থিত ডিকে কলেজৰ এইটো গেট। এতিয়া আমি ৰাইট চাইডে যাম অলপ, বাওঁফালৰ পৰা মিৰ্জাৰ মেইন চক। এতিয়া ৰাইট চাইডে গ'লে এইফালে চান্দুবি যাব পাৰি। আপোনালোকে গমেই পায়, যাই পাইছে যদি চান্দুবি ফালে। আৰু ইয়াতে কিবা খাম, ফাষ্টফুডবিলাক ইয়াতে পোৱা যায়। গোটেই ফাষ্টফুড মিৰ্জাৰ বেছি মানে ইয়াতে পায় আৰু বেছিভাগ। গোটেই মানুহ চাওক, দোকান লাইন হৈ আছে একদম। এইটো ৰাস্তাৰে চিধা গৈ থাকিলে ডাইৰেক্ট চান্দুবি পাই যাব। আগতে ৰাস্তাটো বেয়া আছিল, এতিয়া ভাল কৰিলে। চান্দুবিয়াৰ পৰা 31 কিলোমিটাৰ। এতিয়া ইয়াত কিবা খাবৰ কাৰণে ৰখিলোঁ। ইয়াত কিবা খাওঁ, চাওঁ কি খাওঁ। এয়া মেনুখন ইয়াত আছে। বাৰ্গাৰে বনাব দিলোঁ, বাৰ্গাৰ খাম। গতিকে দাদাই বনাই আছে ভিতৰত বাৰ্গাৰ, আমি ৰখি আছোঁ। এইবিলাক মানুহ ইয়াত ৰখি আছে। এয়া বাৰ্গাৰ হৈ গ'ল, দি দিলে, ধুনীয়াকৈ দিছে। এতিয়া খাম। ধুনীয়াকৈ খালোঁ বাৰ্গাৰটো, ধুনীয়া টেষ্ট হৈছে, একদম সঁচাকৈ ভাল লাগিছে খাই, ধুনীয়া বনাইছে। আৰু গধূলি ফাষ্টফুড খোৱাৰ মজা এটা বেলেগ, গধূলি ফাষ্টফুড খোৱাৰ আমেজেই বেলেগ, সুকীয়া। আৰু খাই লৈ ওলাই আহিলোঁ মেইন হাইৱেৰ ফালে। এইটোৱে হ'ল মিৰ্জা মেইন চক। ৰাতিৰ মিৰ্জাখন এনেকুৱা, চাই লওক। ৰাতি ফুৰি কিন্তু ভালেই লাগে, বেয়া নালাগে। আৰু ভিডিঅ'টো কেনে পালে আপোনালোকে জনাবচোন, কমেণ্ট কৰি জনাব। চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজি ভিডিঅ'টো এইখিনিয়ে আছিল। ঘূৰি ফুৰি মিৰ্জাৰ পৰা দিনটো কেনেকৈ কটালোঁ, আহিলোঁ, দোকান চোকান বন্ধ কৰি আহিলোঁ। দিনটো কি কৰিলোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ অকণমান। আৰু ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ। ঘৰ পালোঁ এতিয়া।
এতিয়া আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ আৰু নতুন নতুন ভিডিঅ' দিয়াৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।